বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ কণমানি নাতি কৌলিন্যৰ সৈতে আমি গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। এতিয়া তদুপলক্ষে গোলাঘাটৰ এগৰাকী বিশিষ্ট পৰিৱেশ মহিলা আৰু তেওঁৰ স্বামী ৰাতুল শইকীয়া আৰু গিৰি মল্লিকা শইকীয়া আমলখি মধুৰি এনেকৈ বিভিন্ন গছপুলি লৈ আহিছে। আজি আমি একেলগে বৃক্ষৰোপণ কৰিছোঁ আৰু আমাৰ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উদ্দেশ্যটো হ'ল আমি ভগতে গছপুলি কেইটা যে ৰোপণ কৰিলোঁ 5টা বা 6টা, এইটো মানে হেৰি হিচাপত লৈছোঁ। আমি আজি বিশ্ব পৰিৱেশ দিৱসৰ স্মৃতিত বা প্ৰতীকী হিচাপে ল'লোঁ, কিন্তু আমি আহ্বান জনাম আজিৰ দিনটোতে যাতে আমাৰ অসমৰ ৰাইজে, দেশৰ ৰাইজে, পৃথিৱীৰ ৰাইজে প্লাষ্টিক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এই প্লাষ্টিকে আমাৰ পৰিৱেশত বহুত অন্যায় সাধিছে, যিটো অন্যায় কথা কৈ থাকি। গতিকে আজিৰ দিনটোত আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আৰু উঠি অহা প্ৰজন্মক আমি আহ্বান জনাওঁ প্লাষ্টিক বৰ্জন কৰক আৰু যিমান পাৰে বৃক্ষ ৰোপণ কৰক। ফলৰ ৰোপণ কৰিলে আৰু ভাল খাব পাৰিব, চৰাই আশ্ৰয় ল'ব, বান্দৰে খাব পাৰিব, বিভিন্ন মানুহে খাব পাৰিব। গতিকে ফলৰ পুলি, গছৰ পুলি য'তেই যিমানে পাৰে ধৰক, মুঠতে পৃথিৱীখন যাতে সুন্দৰ কৰি সেউজীয়া কৰি ৰাখিব পাৰোঁ। আমি এই লক্ষ্যত উপনীত হ'বলৈ সকলোকে আমি বিনম্ৰভাৱে 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গোলাঘাটৰ বিশিষ্ট পৰিৱেশবিদ গিৰি মল্লিকা শইকীয়া, তেখেতৰ স্বামী শ্ৰী ৰাতুল শইকীয়াদেৱ আৰু আমি আজি ৰাতিপুৱাতে 9টা বজাত আমলখি বৃক্ষৰোপণ কৰিছোঁ। তাৰোপৰি আম, মধুৰিআম, জলপাই, দালচেনি আদি ফলৰ পুলি আমি শুভাৰম্ভ কৰিছোঁ। আৰু এই শুভাৰম্ভণিটো যে অকল আমাৰ গুৱাহাটীতে হৈছে, এইটো আমাৰ মানে অসমৰ বিভিন্ন প্ৰান্তৰ সদস্যসকলে তুলি ধোৱাৰ বাৰ্তা আহিছে। ইতিমধ্যে আমিনগাঁৱত যিটো শংকৰী নামঘৰ আছে তাতো বসন্ত কলিয়াই ৰুইছে। আকৌ গীতানগৰ, মধুৰিয়া এইবিলাকতো আমাৰ সদস্য বিশিষ্ট উপদেষ্টা নগেন শৰ্মাদেৱ আৰু বাবু আদি বিভিন্ন লোকে তাতে বৃক্ষৰোপণ কৰিছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ। কৰোণাৰ বিধ্বস্ততাৰ মাজতো মানুহে মনৰ হেঁপাহ, পৃথিৱীখনক সেউজীয়া কৰাৰ হেঁপাহ এটা মনত ৰাখিবলৈ যে গছপুলি ৰোপণ কৰিবলৈ ওলাই আহিছে। আৰু যিটো ক'ভিডৰ দূৰত্ব ৰক্ষা কৰি মাস্ক পিন্ধি আহি বৃক্ষৰোপণ কৰিছে আৰু সজাগতা ৰক্ষাৰ কাৰণে বৃক্ষৰোপণ কৰিছে। এটা বহুফালে আগবাঢ়ি আহিছে। গতিকে আমি আশা কৰিম আমাৰ উঠি অহা প্ৰজন্মই যাতে বৃক্ষৰোপণ কৰি আমাৰ বিধ্বস্ত হ'ব ধৰা পৃথিৱীখনক সেউজ সুন্দৰ কৰি তোলে আৰু যাতে প্লাষ্টিক বৰ্জন কৰে। আজিৰ দিনটোতে আমাৰ সকলোৱে এটা প্ৰতিজ্ঞাবদ্ধ হওক যাতে প্লাষ্টিক বৰ্জন কৰে। প্লাষ্টিকে আমাৰ পৃথিৱীখনক একেবাৰে প্ৰদূষিত কৰি পেলাইছে। এই প্ৰদূষিত পৰিৱেশ যাতে আমাৰ নাথাকে, এই প্লাষ্টিক বৰ্জন কৰাৰ সিদ্ধান্ত কৰিলে আমি নথৈ সুখী হওঁ। এইখিনিয়ে কৈ মই সকলোৰে প্ৰতি বিনম্ৰ আহ্বান জনালোঁ যাতে পৃথিৱীখন সুন্দৰ কৰি ৰাখে, সকলোৱে বৃক্ষৰোপণ কৰি থাকে। এই বৰষুণৰ বতৰত সেইখিনিকে আহক। নমস্কাৰ।